হাই ফ্ৰেণ্ডছ, আজি বলক মই ক'ত যাই আছোঁ আপোনালোকে আহি থাকক মোৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ। দোস্ত এতিয়া মোৰ লগত দোস্ত বেছি লম্বা নকৰোঁ ভিডিঅ'টো। মোৰ স্কুলত যাব হৈছে চব দোস্ত কাপোৰ পিন্ধিছোঁৱে। মই বৰজল হাইস্কুলত পঢ়োঁ। বৰজল আছলি নাম হৈছে এনে আগতে আছিল বৰজল উচ্চতৰ মাধ্যমিক বিদ্যালয়, এতিয়া নামটো বদলাই বৰজল হাই ছেকেণ্ডাৰী স্কুল কৰিছে। এতিয়া বলক এতিয়া মই ক'ত যাই আছোঁ আপোনালোকে জানেনে? মই যাই আছোঁ শিলিখা বুটলিবলৈ। সেইডাল শিলিখাৰ গছ, সেইডাল বলক দোস্ত 8:30 8:24 হৈছে। মই জলদি ভিডিঅ'টো সামৰিম। ল'লোঁ এইটো এটা ল'লোঁ, দুটা মোৰ লগত লগতে শিলিখাৰ কি গুণ আছে সেইখিনিও ক'ম। সেইটো মোৰ বস্তু দেখিছে এতিয়া আমি খাম চব কেনে তেতিয়া শিলখীয়া নাকফি বহুত তিতা শিলখা। এইখিনি আছিল দোস্ত ভিডিঅ'টো, বেছি দীঘলীয়া নকৰোঁ। তুমি যে মোক শিলখা খাবলৈ হাক দিছা, শিলখাৰ এটা বিশেষ গুণ আছে শুনা। শিলখা খালে আমাৰ তাৰমানে পেলুকৃমি মৰে, বুজিছা? আৰু লগতে স্বাস্থ্যৰ কাৰণেও ভাল। তাৰ বিপৰীতে আমাৰ যদি শিলখা খাব পাৰোঁ হজম শক্তি বাঢ়ে, আৰু যদি আমাৰ হজম শক্তি বাঢ়ে তেতিয়া আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিম। এয়াই হৈছে ভিডিঅ'টো। কাৰণ দোস্ত মোৰ স্কুলত যাবৰ হৈছে, আপোনালোকক মই ক'লোৱে স্কুলৰ নাম চামখিনি।